কবিতাৰ শিৰোনাম জীৱনৰ ভগ্নাংশ। কবি অতনু ভট্টাচাৰ্য। পৃথিৱীৰ আটাইতকৈ কঠিন অংকটো লৈ মই যেন বহি আছো। সন্মুখত মোৰ আধামেলা পাটিগণিতৰ কিতাপ। মোৰ মজ্জাৰ বহীত মই যি পাতি লৈছো সি বাথ সংখ্যা নহয়। মোৰ জীৱনত সিহঁত একোটা ভগ্নাংশ। মই দুখক সুখেৰে পূৰণ কৰি স্মৃতিৰ পৰা বিয়োগ কৰিছো বিমৰ্ষতা। শূন্যৰে হৰণ কৰোতে মোৰ সপোন হৈ পৰিছে অসীম অনন্ত। মোৰ প্ৰত্যাশা বাঢ়িছে তিনিহাৰীয়া পূৰণৰ দৰে সিহঁত হৈ পৰিছে অভিমানী আৰু আত্মবিভোৰ। মই সৰল কৰিব খোজো এটা সমীকৰণৰ গাত ভেজা দি মই এটা সিদ্ধান্তত উপনীত হব খোজো। সূত্ৰ প্ৰয়োগ অথবা ঐকিক নিয়ম যিকোনো উপায়ে মই প্ৰমাণ কৰিব খোজো যে জীৱনৰ ভগ্নাংশবোৰ জীৱনতকৈও ডাঙৰ।